Hi guys, welcome back to my YouTube channel. Thumbnail দেখি চাগে গম পাইছে vlogটো কি হয়। এটো হৈছে মোৰ বাৰ্থডে vlog আৰু মোৰ বাৰ্থডে হৈছে 4 জানুৱাৰীত। মোৰ বাৰ্থডে বুলি মোৰ ৰুমমেটে মানে মোৰ লগৰ দুজনীয়ে কেনেকেনো মোক সাৰপ্ৰাইজ দিছিলে তাৰে ভিডিঅ' কৰি থৈছিলে তাহাঁতি আৰু মোক কৈ থৈছে যে মোৰ বাৰ্থডে vlogত আপলোড কৰিব লাগিব। সেইবাবে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। চাওচোন আহক মোৰ ৰুমমেটে মোক কেনেকৈ বাৰ্থডে সাৰপ্ৰাইজ দিছিলে। দাদা আপুনি হেপী বাৰ্থডে কৈ দিয়ক। Happy birthday. Happy birthday. দুপৰীয়াৰ কাৰণে কেক বনাব আহিছোঁ। তোমাৰ শ্বপিং কৰি কৰি ভাগৰি গৈছোঁ, গতিকে আমি ইয়াত ম'ম' খাবলৈ ৰৈছোঁ আৰু এয়া হৈছে দাৰ্জিলিং ম'ম'। ভোক লাগিছে ন? Happy birthday to you. Happy birthday. Happy birthday to you. এফালে আমাৰ আঙ্কেল বাবু আন্টি আমি সব আমি ফ্যামিলি সবে সেলিব্রেট করছি। সুপ্ৰিয়া তোমাৰ কেনেকুৱা লাগিলে? আমি যে তোমাক সাৰপ্ৰাইজ দিলো, আঙ্কেল হেতে সাৰপ্ৰাইজ দিলে, তোমাৰ কেনেকুৱা লাগিলে? বহুত ভাল লাগিলে। মই মানে ভবাই নাছিলো। একো নাই, কান্দিব নালাগে নহয়। নাই কন্দা। মই শুই আছিলো গাইজ। মই মানে আজি অলপ কাইলে কামাখ্যা মন্দিৰ যাম বুলি মানে ধুনীয়াকে গম পাইছো। ধুনীয়াকে ৰুম মুচি আছিলো। মুচোতে মানে মই পৰি মেলি মই দুখো পালো, কিন্তু সেইকাৰণে মানে অলপ সোনকালে শুই গৈছিলো। ইহঁতে শুবলৈ মানে জোৰ কৰি আছিলে। তাৰপিছতে ভাল লাগিলে 12টা বজাত ছাৰপ্ৰাইজটো পাই। আঙ্কেল আণ্টিহঁতো আহিলে, ইহঁতো ইমানখিনি এফৰ্ট দিছে, তাৰ কাৰণে থেংক ইউ। আমালে কৰিলে আমিও উভতাই পাম ন। সেয়া মানে বিউটিফুল বুকে অৰিজিনেল হয় আকৌ দেই গাইজ। থেংক ইউ পুৰা আচল। আৰু ইহঁতে মোক কুৰ্তা এটাও গিফ্ট দিছে, সেইটো দেখাম ৰ'ব। আৰু কেকৰ ফটো ভিডিঅ' পাই যাব আপোনালোকে। আমি কেক কিনাৰ পৰা খোৱালৈকে ভিডিঅ' বনাইছোঁ হয় নেকি? মই ভ্লগত এড কৰি দিম। মই আচলতে গমেই নাপাওঁ। আৰু এটা ছাবস্ক্ৰাইবাৰ এড কৰি দিলে নহয়, আৰু এজন ছাবস্ক্ৰাইবাৰো আহিলে। ভাল লাগিলে। আৰু কাইলৈ আমি কামাখ্যা যাম। তাৰপিছতে গধূলিকে কি আছে? গধূলিকে কিবা আছে দিব চাগে আমাৰ কাৰণে, নাজানো আৰু কি খুৱাই, আপোনালোকে দেখিবই। সেয়াই আৰু তাৰপিছতে এতিয়া আমি কাইলৈ সোনকালে উঠিব লাগিব যিহেতু। গুড নাইট গাইজ, কাইলৈ লগ পাই আছো। গাইজ আমি এতিয়া কামাখ্যা মন্দিৰ গৈ আছো। বাৰ্থডে কাৰণে আমি কামাখ্যা মন্দিৰত আহিছো, মা কামাখ্যাৰ আশীৰ্বাদৰ কাৰণে। এতিয়া আমি বহি আছো, বহুত দীঘল লাইন। ৰাতি তেনেকৈ বহিবৰ কাৰণে ব্যৱস্থা কৰি দিছে। চাওঁ কিমান দেৰি হয়, ভিতৰত গৈ আপোনালোকক দেখাম বাৰু। আমি 1:32 8:30 পৰা এতিয়া 1:32 আমি ইয়াতে বহি আছো। আমি মাক দৰ্শন কৰিব গৈ আছোঁ এতিয়া লাইনত। এতিয়া মানে মেইন লাইনটোত আছোঁ আমি, হয়নে?
আগতে য'ত আছিলোঁ সেয়া মানে সেয়া আমি বহি আছিলোঁ তাত সেয়া বহুত মানে দীঘল লাইন মই জীৱনৰ লগত ইমান ধৈৰ্য মোৰ জীৱনৰ প্ৰথমবাৰ আৰু এইটো মেইন লাইন মানে ইয়াত আমি অলপ পিছতে মানে আমি দৰ্শন কৰিব পাৰিম আৰু যিহেতু প্ৰথমবাৰ আহিছোঁ মই সেইবাবে ভাবিলোঁ আমি VIP লাইনত নাযাওঁ আমি এনেকৈ যাওঁ আৰু একদম মানে এইটো কুপনটো লৈ আহিছোঁ যাতে আমি মাক দৰ্শন কৰিব পাৰোঁ এইবাৰ ফাৰ্ষ্ট টাইম যিহেতু আৰু চাওঁ এতিয়া অলপ সময় আছে 10-20 মিনিটমানৰ পিছতে আমি পামগৈ ন কি ক'বা খুব অনুভৱ ভাল কিন্তু অকণমান টায়াৰ্ড লাগিছে কিন্তু একো নাই ভোক চোক একো লগা নাই কিন্তু কালি 10টা বজাতে খোৱা অকণমান সেই টোপনি ভাৱটো আছে বাকী কালি মানে টোপনি ভাৱটো নাহিলে কিন্তু কালি মানে অথনি কৈছোঁ যে 1:30 বাজিলে 2:30 বাজিলে সেইখিনিৰ পৰা এইখিনি পাওঁতে আমাৰ এঘণ্টা লাগিছে আৰু তাত বহি থকাখিনিতো নধৰোৱেই তাৰপৰা 3টা থাকে হয় নাই 3টা থাকে আৰু এটা 1, 2, 3কে দিয়ে আমি যেতিয়া গৈছিলোঁ তাত আমি বহি আছিলোঁ 3 আছিলোঁ তাৰপৰা আমি 2 দিলে তাৰপিছতে 1 2 দিওঁতেও আমি বহুত এঘণ্টা 1.5 ঘণ্টামান বহিছোঁ তাৰপিছতহে আমি মানে এই যিটো খোজকাঢ়ি আহিব লাগে যিটো খোজকাঢ়ি অহা লাইনটো আচল লাইনটো তাত আমি আছোঁ হয় নাই ফাৰ্ষ্টটো বাৰু থিয় হৈ থাকিব নালাগে প্ৰথমখিনি বহিয়ে থাকিব মা কামাখ্যা দৰ্শন কৰি আহিছোঁ ৰাতিপুৱা 8:30টাতে অহা কিন্তু এতিয়া 6টাই বাজিলে আৰু পূৰা ভিৰ হৈ আছিলে সেইকাৰণে আমি অলপমান মানে ৰ'ব লগা হ'ল দেৰি হ'ল আৰু আমি ভিতৰত মানে গ'লোঁ আৰু পানী চুই আহিলোঁ সেইকাৰণে অলপমান মানে ৰ'ব লগা হ'ল এতিয়া আমি গৈ আছোঁ এতিয়া গৈ পাই ফ্ৰেছ হৈ আকৌ অলপমান মানে ৰেষ্টুৰেণ্টত বা তেনেকৈ ওলাই যাব লাগিব সুপ্ৰিয়াৰ জন্মদিনৰ আজি ট্ৰিটটো তাই দিম বুলি কৈছে কি খুৱাই দেখিম কি খুৱাই মানে আপোনালোককো দেখাম আৰু তাই ব্লগ কৰিব আৰু আমি ওলালোঁ আৰু সুপ্ৰিয়াক দেখাইছোঁ তাই ৰেডি হৈ আছে তাই দুখ হৈ আছে কাৰণ তাই যিটো ড্ৰেছ উলিয়াই থৈছিলে সেইটো তাই বিচাৰি পোৱা নাই আৰু সময়ৰ অভাৱ গতিকে তাই ওলাই আছে আমিও ৰেডি আমি এতিয়া আহিলোঁ মডেল কিটচেনত কালিতো মানে আমি আহিব দেৰি হ'ল আমি কামাখ্যা মন্দিৰৰ পৰা আহোঁতে আমাৰ 7 বাজি গ'ল আৰু যিহেতু আংকল আণ্টিহঁতো নাছিলে আণ্টিয়ে ভাত চাত আমাক বনাই থৈ গৈছিলে ন সেইবাবে আমি নগ'লোঁ আৰু এইটো বেয়া লাগিলে আজি আহিছোঁ এতিয়া পাৰ্টি দিওঁ বুলি কৈছে গতিকে আমি আহিছোঁ কি খুৱাই এতিয়া চাওঁ তাকে আৰু সিফালে আমাৰ একো আপত্তি নাই বুলি কৈছোঁ গতিকে আপোনাক দেখাম আৰু ফিডবেকো দিম এইফালে নৱমিতা ইমান শান্ত হৈ থকাৰ কোনো প্ৰয়োজন নাই গাইজ আপোনালোকে জানেই সিহঁতি কেনেকুৱা আমি এইটো আমাৰ ষ্টাৰ্টাৰ ফ্ৰাইড ম'ম' আহি গ'ল আমাৰ ষ্টাৰ্টাৰ ম'ম' আহি গ'ল তাৰপৰা আৰু অৰ্ডাৰ দিছোঁ চিজৱাইন চিকেন ফ্ৰাইড ৰাইচ আৰু কৈছিলে চিলি চিকেন ন ঠিক আছে বনাইছে বহুত বেছি
ফ্ৰাইড ম'ম'টো বহুত ভাল হয়, বহুত টেষ্টি। আমি আগতে আহিছোঁ, দুবাৰ আহিছোঁ ইয়াত। স্পেচিয়েলি ফ্ৰাইড ম'ম' খাবৰ কাৰণেতো আমি আহোঁৱেই। গাইজ আমি খানা খালোঁ আৰু এতিয়া চাম আৰু ইয়াৰ পৰা। প্ৰিয়াই আমাক এটা ট্ৰিট দিলে, তাৰ কাৰণে থেংক ইউ। আৰু নুডল কিটচেনৰ খানা ভালেই, গতিকে ইয়াত আমাৰ ভালেই লাগিলে। ভালেই লাগিলে। ইয়াৰ ফ্ৰাইড ম'ম'টো ভাল হয়। আমি ফিডবেকটো আমাৰ ফেভৰেট ফেভৰেট হয় ইয়াৰ। এতিয়া আমি ডিজাৰ্ট খাবলৈ নিম। আৰু হেপী বাৰ্থডে ওৱান্স এগেইন। থেংক ইউ। বাই। বাৰ্থডেটো কালি আছিলে বাৰু, ট্ৰিটটো আজি আছিলে। আৰু তোমালোককো বহুত থেংক ইউ, তোমালোক ধুনীয়া ছাৰপ্ৰাইজ দিয়াৰ কাৰণে। হয় হয়, সেইটো হ'বই। নেক্সট নৱমিতা বাৰ্থডে আহি আছে, আৰু তাৰপিছত মোৰতো নাপামেই চাগে। এতিয়া বিলটো দিলোঁ, আমি ইয়াত বহুতেই থাকিলোঁ, মানুহবোৰে আমাক খেদিব চাগে। নেখেদে বাৰু, ভাল হয় ষ্টাফ। চ' বিলটো দি লওঁ। এতিয়া ডেজাৰ্ট খাইছে। এইটো খাই লৈ ল'ব, খাই দিয়া। মন মাৰিছে খাই বৈ। গাইজ আমি এতিয়া মোৰ কাৰণে মোক এটা দিয়া। ইমান ধুনীয়া উলিওৱা ভালকৈ। বাতিয়ে খাইছে। গাইজ আমি এতিয়া খাই আহিলোঁ, সেইকাৰণে এতিয়া লাষ্ট আৰু এইটো লাষ্ট প্লেট এইটো মানে ডিজাৰ্ট খাব আহিছোঁ, চুইটিছ খাব আহিছোঁ। আৰু পেট ভৰা নাই। খোৱাৰ পিছত চুইটিছৰ পেট ভৰা নাই। চুইটিছৰ পেট ভৰা নাই বোলে। মিঠাইটো খাবই লাগে, সেইকাৰণে। আমি ইয়াত स्वीट्स পৰা स्वीट्स लूँ। ये है लड़की जो अकेले अकेले मुंह में ठूस रही है। स्वीट सिर्फ मिठाई चाहिए उसको, और चॉकलेट चाहिए, और कुछ भी नहीं चाहिए। देखो घूर मूर कर खा रही है मिठाई, ये सब खा जाएगी। ये सब গাইজ আমি এতিয়া সেই পিজি পালোহি আৰু ভালকৈ বাৰ্থডেটো চেলিব্ৰেট হ'ল। কালি মানে বাৰ্থডে দিনা আমি কামাখ্যা মন্দিৰ গ'লোঁ আৰু তাত দৰ্শন কৰিলোঁ আৰু পানীও চুবলৈ পালোঁ, সেইবাবে মানে মনটো ভাল লাগি আছে। আৰু যিসকলে উইচ কৰিছে সকলোকে ধন্যবাদ। বাৰ্থডে দিনা ভালো লাগিলে। আমি কামাখ্যা মন্দিৰত মানে দিনটো তাত থাকিলোঁ, দেৱী মাৰ আশীষ ল'লোঁ, যাতে বছৰটো ভালে যাওক, সকলোৰে ভাল হওক, তাৰ বাবে মাৰ আগত প্ৰাৰ্থনা কৰিছোঁ। সেয়াই আৰু এতিয়া আমি আজি মানে বাৰ্থডে পিছদিনা আজি আমি অকণমান এনেই ওলাই গ'লোঁ আৰু বাহিৰত খাবলৈ বুলি, আৰু এতিয়া আহি পাইছোঁহি। মোৰ বাৰ্থডে উইচ কৰা সকলোকে থেংক ইউ। ইমান সময় উলিয়াই মোক মোৰ জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে। বাৰ্থডে আগদিনা ৰাতি 12টা বজাত সকলোৱে মানে মোৰ ৰুমমেট আৰু পিজিৰ আংকল আণ্টিহঁতে ছাৰপ্ৰাইজ দিয়াৰ কাৰণে ভাল লাগিছে, তেওঁলোককো অশেষ ধন্যবাদ। আৰু আমাৰ ফেমিলিৰ সকলোকে মোৰ ফালৰ পৰা থেংক ইউ দিছোঁ, কাৰণ মই ঘৰত নাই যদিও তেওঁলোকে ঘৰৰ মানুহে মানে মোৰ বাৰ্থডে ঘৰত চেলিব্ৰেট কৰিছে। মই যাব পৰা নাই বাবে বেয়া লাগিছে, কিন্তু সকলোৱে ইমান ধুনীয়াকৈ চেলিব্ৰেট কৰিছে, সকলো আহিছে ফেমিলিৰ, তাৰ বাবে ভাল লাগিছে মনটো। সেয়াই আৰু এটা বছৰ আৰু বাঢ়ি গ'ল, আৰু বাঢ়ি গ'ল মানে কি, এটা বছৰ বেছি এক্সপিৰিয়েঞ্চ কৰিছোঁ বুলিয়ে ক'ম মই। সেয়াই আৰু বছৰটো যাতে ভালে ভালে যায়। বাৰ্থডে ভ্লগটো ইমানেই আছিলে, শেষলৈকে চোৱাৰ বাবে থেংক ইউ। আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক আৰু কমেণ্ট কৰিব। থেংক ইউ ফৰ ৱাচিং। আজিলৈ বাই।